শ্বিলঙৰ সেই পৰিৱেশটো যোৰহাটতে পাব মন আছে তেন্তে এই ভিডিঅ'টো চাওক, কমেণ্ট কৰক, এড্ৰেছটো কৈ দিম। আহক যোৰহাটতে শ্বিলঙৰ নিচিনা এটা সৌন্দৰ্যৰ মিঠা অনুভূতিটো লওক। বৈদ্য ভয় লাগিছে, স্কুটিখন একেবাৰে আঁতৰতে থৈ আহিলোঁ। আধা ঘণ্টা 1 ঘণ্টাতকৈ ওপৰ হ'ল, পাহাৰৰ ওপৰত উঠি গুচি গ'লোঁ। স্কুটিখন কোনোবাই লৈ গ'ল নেকি নাজানো আৰু দেই, বেয়া ভয় লাগিছে। দৌৰ মাৰি নামি আহিছোঁ, এতিয়া স্কুটিখন আছে নাই চাই লওঁগৈ প্ৰথমতে দেই। তো হে গাইজ, ৱেলকাম টু ইউটিউব চেনেল। তো গাইজ, আজি এই ভিডিঅ'টো এটা সাংঘাতিক ধুনীয়া পৰিৱেশৰ মাজত আপোনালোকক এটা সাংঘাতিক ধুনীয়া পৰিৱেশ দেখুৱাবৰ কাৰণে ঘৰৰ পৰা বহুত আঁতৰলৈ আহিছোঁ এই ভিডিঅ'টো বনাবৰ কাৰণে। আৰু ৰাস্তা বহুত সাংঘাতিক বেয়া, কিন্তু কোনো কথা নাই, আপোনালোকে যাতে কিবা এটা দেখক বা কিবা এটা জানক। আমাৰ ওচৰতে আছে গাভৰু পাহাৰ বুলিয়ে কয় বাৰু, গাভৰু পাহাৰ বুলিয়ে কৈছোঁ ময়ো। তাতে আছে 28 হিল বুলি এটা জেগা আছে, সেইটো দেখুৱাম। লগতে গাভৰু পাহাৰখনো কেনেকুৱা, তাৰ চৌপাশতনো কি আছে, কেনেকুৱা ধৰণৰ মানুহ বসবাস কৰে, সকলো কথাৰ পৰা আদি কৰি A to Z যি ইয়াত জানিবলৈ পাম, যি ইয়াত দেখিবলৈ পাম, সকলো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু যি পাৰোঁ তাকেই দেখুৱাই যাম। তো ব'লক গাইজ, ভিডিঅ'টো যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, যাতে ইয়াৰ পৰিৱেশটো আপোনালোকে ভালকৈ বুজি পায় আৰু ক'ত আছে বা কোনডোখৰত আছে সেইবোৰ মই সকলো জনাই দিম আপোনালোকে আহিব হ'লে। তো গাইজ, মোৰ বেক চাইডে চাব, এয়া চাওক, এয়া ইয়াৰ ওপৰেদি এতিয়া উঠিব লাগিব আমি। এয়া চাৰিওফালে বহুত ওখ, কিন্তু কেমেৰাত আপোনালোকক ওখ নিচিনা লগা নাই জেগাকণ, কিন্তু সাংঘাতিক ওখ, মানে মই ক'লোঁ সাংঘাতিক ওখ জেগা। ঘৰৰ পৰা আহোঁতে অলপ প্ৰব্লেম হ'ল, কাৰণ ৰাস্তাটো মানে আপোনাৰ বৈদ্য বেয়া ৰাস্তা, কিন্তু কোনো কথা নাই। আৰু গাইজ প্লিজ ছাপোৰ্ট কৰিব মোক, চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে অনাগত দিনত আৰু ইয়াতকৈ ভাল ভিডিঅ' আপোনালোকৰ কাৰণে বনাব পাৰোঁ। তাৰ কাৰণে প্লিজ মোক ছাপোৰ্ট কৰিব। ব'লক, ইয়াত দেখিছে মোৰ বেক চাইডে আছে, তাৰপিছত ইয়াত এতিয়া উঠিম, ইয়াতে উঠিম এতিয়া। ব'লক, মস্তি এটা পৰিৱেশ, এটা সুন্দৰ পৰিৱেশ। গাইজ, খোজকাঢ়ি আহিলোঁ অকণমান দূৰ, সেইকণত এতিয়া এইতেদি এনেকৈ উঠি যাব লাগিব। দেখিছে এইতেদি এনেকৈ উঠি যাবগৈ লাগিব। তো মোৰ লগত মই আপোনালোককো উঠুৱাই লৈ যাম, কিন্তু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, যাতে মই যি দেখোঁ আপোনালোকেও সেয়া দেখিবৰ কাৰণে পায়। তাৰ কাৰণে মই কষ্ট কৰি বা কষ্ট হ'লেও নহ'লেও মই এনেকৈ দি ওপৰলৈ উঠিম, আপোনালোককো লগতে মই ওপৰলৈ উঠুৱাই লৈ যাম। আৰু এতেদি উঠি গৈ পিনি তাত হেনো বোলে সাংঘাতিক ধুনীয়া এটা পৰিৱেশ দেখা পায়, আৰু মই আপোনালোকক সেই পৰিৱেশটো দেখুৱাবলৈকে আৰু সেই পৰিৱেশটোৰ ওচৰলৈকে লৈ যাম। তো ব'লক। Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for me. I've been flying from town to town, from London to Taiwan. I've been all around the globe trying to protect you. গাইজ, উঠি গৈ আছোঁ, কিন্তু পোৱাগৈ নাই। এয়া বেকগ্ৰাউণ্ডত দেখিছে এটা সাংঘাতিক সুন্দৰ পৰিৱেশ। তো গাইজ গৈ আছোঁ, ব'লক, পামগৈ আৰু বেছিকণ নাই আৰু, ভাগৰ লাগি গৈছোঁ। গাইজ ব'লক, আপোনালোকেও চাব পাব, ভিডিঅ'টো শেষলৈকে চাব, ফুল এক্সাইটেড।
তো গাইজ ভাগৰি নগ'লো কি নেজানো আৰু ভগৱানৰ আশীৰ্বাদ একদম সেইডোখৰ পাওঁতে নোৱাৰো নিচিনা ফিলিংছ আহিছিলে যে উঠিব নোৱাৰোঁ আৰু ঘূৰি যাওঁ কিন্তু গাইজ ফাইনেলি একদম ওপৰ পালোহি আৰু একেবাৰে ওপৰৰ পৰা আপোনালোকক পৰিৱেশটো দেখাবৰ কাৰণে চেষ্টা কৰিম তো প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ লাইক এটা মাৰিব শ্বেয়াৰ এটা কৰিব কাৰণ বহুত কষ্ট কৰি আহিছোঁ মোৰ এইকণ কষ্ট মূল্যটো চাগে এয়াই হ'ব যে আপোনালোকে কিবা এটা দেখিব পালে একেবাৰে ওপৰৰ পৰা এটা সুন্দৰ সৌন্দৰ্য তাকে এটা সুন্দৰ বতাহ মাৰি আছে মানে কি ক'ম এটা বুজাব নোৱাৰা ফিলিংছ আহিব কমেণ্ট কৰিব মই জেগাখন ফুল এড্ৰেছ দিম তো এতিয়া ইয়াৰ ভিউটো চাওক বেক চাইডে দেখিছে কেমেৰাৰ কাৰণে চৰি বুজাব নোৱাৰিম ইয়াৰ ফিলিংছটো মানে একদম শ্বিলঙৰ লেখীয়া এটা পৰিৱেশ ৱাও যদি শ্বিলঙৰ সেই পৰিৱেশটো যোৰহাটতে পাব মন আছে তেন্তে এই ভিডিঅ'টো চাওক কমেণ্ট কৰক এড্ৰেছটো কৈ দিম আহক যোৰহাটতে শ্বিলঙৰ নিচিনা এটা সৌন্দৰ্যৰ মিঠা অনুভূতিটো লওক